গাইজ কি খবৰ আপোনালোকৰ আশা কৰি সকলো ভালে আছে আৰু যা বেয়া চলিছে তেওঁলোকৰো ভালেই হওক আৰু বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আছোঁ মই জাগিৰোড ষ্টেচনত। আমি কালি আহিছিলোঁ ভিডিঅ' বনাই অহা নাছিলোঁ আৰু আহোঁতে। এতিয়া আছোঁ জাগিৰোড ষ্টেচন, টাইম হৈ গ'ল 4:30 আৰু এতিয়া আমি 4:30 বজাত এতিয়া খাই আছোঁ চাহ। আৰু টাইটেল থাম্বনেইলখন সি গম পাইছে আৰু কেলৈ আহিছোঁ জাগিৰোড, আৰু আপোনালোকে একদম চাই থাকিব আৰু একদম ব্লগটো দেই। তো বন্ধুসকল ধুনীয়াছে পোহৰ হৈ গ'ল আৰু আছোঁ এতিয়া নেশ্যনেল হাইৱে একদম কাষতে আছোঁ আৰু তো এই চাইডে চাওক বেলি একদম মজাছে ওলাই আহিছে, একদম ধুনীয়া এটা পৰিৱেশ ৰাতিপুৱা। আৰু এইটো এটা আৰু ইয়াৰ দাদা আহিছে মানে আমাৰ আপাহঁতক আমাক নিবৰ কাৰণে, আৰু এজন আহিব আৰু তো এইটো পৰিৱেশ চাওক। আৰু এতিয়া যাম আমি আপাহঁতৰ ঘৰলৈ জাগিৰোড ভকত গাঁৱলৈ, আৰু তাৰপিছত আহিম আমি জোনবিল মেলা চাবৰ কাৰণে। আৰু এইটো চাওক পৰিৱেশ মজা। তো বন্ধুসকল এতিয়া উপস্থিত আছোঁ ঐতিহাসিক জোনবিল মেলাত, আৰু আপোনালোকে চাওক মানুহ চেক কৰিব পাৰে, দেখিছে বহুত মানুহ হৈছে। আৰু আপোনাক সকলোখিনি দেখা থাকিম, মানে ৰাতিপুৱা সময়ত আহিছিলোঁ বহুত মানুহ হৈছিলে, তো আকৌ পিছবেলা সময়ত আহিম বুলি ভাবিও একেটা অৱস্থাই হৈ গ'ল, এতিয়াও বহুত মানুহ হৈ আছে ইয়াত। আৰু আপোনাক দেখাম আৰু তো আজি লাষ্ট হয়, আৰু ৰাতি 7টালৈকে এইবিলাক দোকান চোকানবিলাক থাকিব, আৰু তো তাৰপিছত এইবিলাক বন্ধ কৰিব লাগিব। যিহেতু লাষ্ট কাৰণে বহুত মানুহ হৈছে। আয়ুৰ্বেদিক বাট ৰাস্তে মাত্ৰ 3 দিন ব্যৱহাৰ কৰিলে আপোনাৰ সকলো বিষ দূৰ। তো বন্ধুসকল দেখিছে ভিতৰত দেখিছে মালৰ ঘৰ, তো ইয়াতে আমি এতিয়া লৈছোঁ। এই চাইডে দেখিছে গাহৰি মাংস খৰিকাত দিয়া, আৰু এই চাইডে সাঁজ, এইটো মানে দেখিছে অলপ ব্লেক টাইপৰ লিখা দেখিছে, তো ব্লেক ৰাইচৰ হয় মানে, তো ক'লা চাউলৰ সাঁজ হয়। তো এই চাইডে লৈছোঁ, মানে এইটো ট্ৰেডিশ্যনেল বস্তু হয়, তো এতিয়া খাওঁ আমি, মজা আছে। তো বন্ধুসকল তো এইটো পাৰ্টত আহিলে আপোনালোকে অকল কাপোৰ দোকান দেখি ল'ব, অকল ইয়াত কাপোৰ আছে অকল, এতিয়া চাই পিনে এইবিলাক খোৱা বস্তু আৰু কাপোৰ। তো বন্ধুসকল এতিয়া টাইম হৈ গ'ল 6:30, আৰু এতিয়াও চাওক মানুহৰ পূৰা ভিৰ হৈ আছে, আৰু আজি জোনবিল মেলা লাষ্ট ডে হয়। তো 7-8টা বজাৰ পিছত মানে দোকান চোকানবিলাক মানে এইবিলাক বন্ধ কৰিবলৈ কৈছে, আৰু তো আজিৰ পৰা লাষ্ট মেলা হয়। দেখিছে কিমান মানুহ ভিৰ হৈছে। বাকী আপোনাক বিনিময় পথাৰত দেখাব নোৱাৰিলেও, বিনিময় পথাৰ কালিও হৈ গ'ল, তো তথাপিও আজি মানে শেষ কাৰণে, মানে যিহেতু আজি শেষ হ'ব, মানে আজি সমাপ্ত হ'ব জোনবিল মেলা, তো শেষৰ ৰাতি এইবিলাক দৃশ্য চাওক আপোনালোকে, কিমান মানুহৰ ভিৰ, এইবিলাক বস্তু চাইডে আছে। আৰু তো সমগ্ৰ পৰিৱেশবিলাক আপোনাক এতিয়া আপোনাক দেখাই আছোঁ ৰাতিৰ পৰিৱেশ জোনবিল মেলাৰ। এইবিলাক সৰু ল'ৰা খেলনা বস্তু, এই চাইড টুপি চুপি বিকি আছে, তো এই চাইডে অকল বাণিজ্য আৰু গ্ৰন্থমেলা আছে এইটো এৰিয়াত। দেখিছে এইবিলাক খেলনা বস্তু। কোৱালিটিটো কেনেকুৱা পাইছে ক'ব, কোৱালিটি ইমান ভাল নহ'ব পাৰে, তো যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ আপোনাক দেখাবৰ কাৰণে। আৰু বন্ধুসকল এতিয়া মই আছোঁ এটা টুঙি ঘৰত, দেখিছে একদম মজা, চাওক ঘৰটো মজা লাগিছে। তো ইয়াৰ পৰা বাহিৰৰ পৰিৱেশটো আপোনাক দেখাই দিছোঁ। এইটো হৈছে টুঙি ঘৰ,
তো ইয়াত লিখা আছে এয়া চাওক। তো যিহেতু আজি শেষ হৈছে জুন মেলা, তো লাষ্ট আজি মানুহবিলাক আৰু তেনেকৈ মানে বস্তুবিলাক সামৰি মানে ঘৰলৈ লৈ যাব লৈছে আৰু দেখিছে। আৰু ইয়াত ৰাতি প্ৰগ্ৰেম হ'ব ষ্টেজত। যাওঁগৈ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো এতিয়ালৈকে চাইছে তেনে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব।